Hey guys, good morning. Welcome to my new vlog. মই এতিয়া জিমৰ পৰা ঘৰত যাই আছো। পুৰা চাইকেল মাৰি মাৰি। আজি কলেজো আছে। যাব মন নাই। চাও যাবতো লাগিবই। গাইছ পৰাই গৈ গলো। আইতে বহি আছে যেহেতু বয়স হৈছে গা চা দুৰ্বল। গাইছ ৰেডি কলেজ যাব। ভাত চাত খাই ল। মায়ে ভাত বাঢ়ি আছে। ভাতটো খাই ল। খাই লৈ এইটো কৰিছোঁ কণ্টিনিউ। ৰাতিপুৱা আলু খানা ভাত খোৱাৰ মজাই বেলেগ। আপোনালোকেও খাই যাব ৰাতিপুৱা মছলা দিয়া আঞ্জাত খোৱাকৈ আলু খানা খাব। 20 minutes later. লগৰ এতিয়া আহিছে সিহঁতে ৰিক্সাত যাব। মই এতিয়া গাড়ীখন লৈ কমলপুৰলৈ যাওঁ সিহঁতৰ লগত কমলপুৰৰ পৰা আকৌ সিহঁতৰ লগত যাম আৰু যিহেতু মোবাইল নাই স্কুলত এলাও নাই মোবাইলটো থৈ যাব লাগিব আহি পেলাই আৰু ভিডিঅ'টো কণ্টিনিউ কৰিম। 5 hours later. কলেজ ছুটি হ'ল এতিয়া ঘৰত যাই আছো। গা চা বহুত বেয়া। আধাৰ পাছ কৰি গুচি আহিছোঁ। ঘৰ পালো এতিয়া। ঘৰ পালো এতিয়া মুখ হাত ধুই আহোঁ কিবা অলপ খাওঁ খাই পেলাই ব্লগটো কৰিছোঁ কণ্টিনিউ। 3 hours later. আহি অলপমান শুলোঁ। শুই এতিয়া যিহেতু সন্ধিয়া হৈছে একবাৰ ফুৰি অলপ গাঁৱৰ দেখি ফুৰি আহোঁ। কেনেকুৱা বাৰু আমাৰ ঘৰে গাইছ মানে এইটো এনেকুৱা এটা চলি আপোনাৰ যদি দুখো হৈছিল অলপ টাইম থাকিলে আপুনি হাঁহিবলৈ বাধ্য হৈ যাব। আপোনালোকক দেখাইছোঁ ৰ'ব। ৰাম্বা হো মই পাগল এতিয়া মই বাজাৰত যাওঁ অলপ কাম আছে। অলপ কি কৰোঁ দেখাম আজি। গাইছ আমি বাহঁত আহি পালোঁ আৰু এটা কথা ক'ম। এই চলুক চিনি পাইছেনে গাইছ? এইজনে সেইজন ব্যক্তি যিজন ব্যক্তিয়ে এনি টাইম প্ৰেমৰ বৰষুণতে মানে ভিজি থাকে। বাদ দিয়া সেইগিলাখান এতিয়া মোৰ কামটো কৰোঁ। বাদ দিয়া সেইগিলাখান তাৰ পৰা ঘৰত দেখি যাই আছোঁ গাইছ। মায়ে যাওঁতে আলুটো লৈ যাব দিছিল আলুটো ল'লোঁ। এতিয়া ঘৰ পামেই আৰু আজি ব্লগটো সিমানখিনিয়ে আকৌ উন্নত ব্লগত লগ পাম। বাই বাই।